শিৱসাগৰৰ খনামুখ চিন্তামণিগড়ত সঘনাই চলি আহিছে আইন বিৰোধী বাল্য বিবাহ। এই বাল্য বিবাহ সংঘটিত হোৱাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। চিন্তামণিগড়ত দুজনকৈ গাঁওৰক্ষী বাহিনী আৰু দুজনকৈ গাঁও পঞ্চায়তৰ সদস্য থকাৰ পাছতো কিয় সংঘটিত হৈ আছে এইদৰে বাল্য বিবাহ? আনফালে টিপমিয়াটো গাঁওৰক্ষী বাহিনী আৰু গাঁওবুঢ়া থকাৰ পাছতো কেনেকৈ বাল্য বিবাহ সঘনাই সংঘটিত হ'বলৈ পাইছে তাক লৈ চিন্তনীয় বিষয় হৈ পৰিছে। এই বিষয়টো সন্দৰ্ভত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ শিৱসাগৰ মহকুমা সমিতিৰ সভাপতি বিমল ফুকনৰ লগতে ৰাজ্যিক মহিলা আয়োগৰ সদস্যা বিনীতা দে শইকীয়াই শিৱসাগৰ জিলাৰ আয়ুক্ত আৰক্ষী অধীক্ষক আৰু গৌৰীসাগৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ হস্তক্ষেপৰ লগতে উচিত তদন্তৰ দাবী জনাইছে। ১ নং চিন্তামণিগড়ত এতিয়া আপুনি বিগত সময়বিলাকত দেখিছো বাল্য বিবাহৰ সমস্যাটো এক আগৰি উঠিছে। গতিকে তাত গাঁওবুঢ়া আছে, ৱাৰ্ড মেম্বাৰ আছে আৰু কেইবাজনো গাঁওৰক্ষী বাহিনীৰ লোকো আছে। মই প্ৰশাসনক তেখেতসকলৰ সহযোগত অনুৰোধ জনাইছোঁ যে সোনকালে ১ নং চিন্তামণিগড়ত যি বাল্য বিবাহৰ যি গা কৰি দিছে সেই বিষয়টো আচলতে হস্তক্ষেপ কৰাৰ প্ৰয়োজন আছে। আজি যোৱা এমাহ ২ মাহ ৩ মাহৰ ধৰি তাত আচলতে ৩খন-৪খনকৈ বাল্য বিবাহ হৈ গৈছিল আমি খবৰ পাইছোঁ। গতিকে এই বিষয়টোৱে নাৰী স্বাধীনতাৰ ওপৰত আচলতে প্ৰশ্ন আনিব আৰু অসমীয়া সমাজখনৰ ওপৰতো এইটো এটা বিৰূপ প্ৰভাৱ পেলাব। সেয়েহে ১ নং চিন্তামণিগড়ত যি বাল্য বিবাহ আচলতে হৈছে তাৰ ওপৰত কঠোৰ আইন হ'ব লাগে। আৰু মই প্ৰশাসনক, জিলা প্ৰশাসন বা গৌৰীসাগৰ আৰক্ষী প্ৰশাসন আছে, তেখেতসকলক অনুৰোধ জনাইছোঁ যে ১ নং চিন্তামণিগড়ত যি বাল্য বিবাহৰ যি ধুম উঠিছে সেই বিষয়টোৰ ওপৰত তেখেতসকলে চোকা নজৰ ৰাখি যিসকলে এই অপৰাধমূলক প্ৰৱণতাটো আচলতে আনিছে তেখেতসকলৰ ওপৰত কঠোৰ শাস্তি বিহিবলৈ মই প্ৰশাসনক অনুৰোধ জনাইছোঁ। চাওক, এইটো চৰকাৰী মানুহ থকা বা নথকাটোৰ বিষয়ে আহি নপৰে। এইটো বিষয়ত এইটো আচলতে এটা অভিভাৱকসকলৰ যিটো আমাৰ সজাগতা, যি অভিভাৱকসকলে যিটো ধৰণে ল'ৰা ছোৱালী আমাৰ যিটো পাৰৱাইজ বুলি কয়, সৰুৰ পৰা তুলি তালি যিটো ধৰণে ডাঙৰ কৰা হয়, সেই অভিভাৱকসকলৰ এইটো সম্পূৰ্ণ এটা সক্ৰিয়তা লাগিব আৰু সেই শিক্ষাৰে শিক্ষিত কৰাব লাগিব সেইসকল ছাত্ৰ ছাত্ৰী, সেইসকলৰ সন্তানসকলক অভিভাৱকসকলে প্ৰথমতে। লগতে আমাৰ গাঁৱৰ যিসকল ৰাইজ আছে বা ওচৰ চুবুৰীয়া আছে সেই সকলো আমাৰ এই বিষয়টোৰ ওপৰত এটা সজাগতা তৈয়াৰ কৰিব লাগিব। এইটো বিষয়ত বিশেষত ঘৰৰ গাৰ্জেণ্টৰ এইটো বিষয়ত যথেষ্ট সক্ৰিয়তাটো লাগিব। সঁচাকৈ এটা বাল্য বিবাহটো এটা বহুত বেয়া হৈছে, কাৰণ কেলৈ যিহেতুকে চৰকাৰখনে বহুতখিনি বাল্য বিবাহ ৰোধ কৰিবৰ কাৰণে চেষ্টা কৰিছে। আগত যিহেতুকে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ সকলোৰে শ্ৰদ্ধাৰ, সকলোৰে সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাল্য বিবাহৰ ওপৰত যিটো আইন প্ৰণয়ন কৰি সেইসকলক আগতে বাল্য বিবাহ কৰাসকলৰ যিসকলৰ স্বামীসকলক যিহেতুকে জেল হাজতলৈ নিয়াৰ ব্যৱস্থা কৰিছে, তাৰ তৎসত্বেও যিহেতুকে এইখিনি কৰিছে, চৰকাৰেতো চৰকাৰৰ কামখিনি কৰি আছে। আৰু যিহেতুকে আমাৰ অভিভাৱকসকলে, যিহেতুকে আমিও দুগৰাকী কন্যা সন্তানৰ মাতৃ এগৰাকী, আমি আমাৰ সন্তানসকলক কেনেকৈ ধৰণে আমি ডাঙৰ দীঘল কৰিছোঁ, সেইসকলক আমি কেনেকৈ ধৰণে তেওঁলোকক এৱাৰনেছ কৰিছোঁ, তেওঁলোকক কেনেকৈ ধৰণে আমি ঘৰখনত বুজাইছোঁ, এই বিষয়টোৰ ওপৰত অভিভাৱকসকল লগতে ওচৰ চুবুৰীয়া আৰু সমাজখনো আমি তেনেকৈ ধৰণে তৈয়াৰ কৰিব লাগিব। এই তৈয়াৰৰ ওপৰতে আমাৰ এই গোটেই বিষয়টো আহি পৰিব যে আমি এগৰাকী শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট, SJ নিউজ।